ধান খেতিতকৈ লাভজনক খেতি হ'ল ৰজনীগন্ধা ফুলৰ খেতি। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য এজন ৰজনীগন্ধা ফুলৰ খেতিয়কৰ। বাক্সা জিলাৰ তামুলপুৰৰ ২ নং বেটা গাঁৱৰ জিতুমণি দাসৰ। জিতুমণি দাসে ২০১৭ চনৰ পৰা ব্যৱসায়িকভাৱে ৰজনীগন্ধা ফুলৰ খেতি কৰি আহিছে। এই খেতিৰ দ্বাৰা তেখেতে স্বাৱলম্বিতাৰ সপোন ৰচিছে। তেখেতৰ লগতে আন বহুকেইটা পৰিয়ালেই এই খেতিৰ লগত জড়িত হৈ জীৱন জীৱিকাৰ পথ বিচাৰি পাইছে। জানিব পৰা মতে গাঁৱৰ এজন ব্যক্তিয়ে কৰা খেতিৰ বিষয়ে জানিব পাৰি কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰা তেখেতে ৰজনীগন্ধা ফুলৰ খেতি ব্যৱসায়িকভাৱে কৰিবলৈ মন মেলে। এই সম্পৰ্কে জিতুমণি দাসে কয় যে ৰজনীগন্ধাৰ খেতিত ইমান বেছি সময় দিব নালাগে। ২০ বিঘা ধান খেতি কৰিলে যি ধৰণৰ লাভ হয় ১ বিঘা ৰজনীগন্ধা খেতি কৰিলে ঠিক একেই লাভ হয়। ঋতু অনুযায়ী ৰজনীগন্ধা ফুলৰ এডাল ষ্টিক ২০-৩০ টকা পৰ্যন্তও হয়। ৰঙিয়া বাইহাটৰ ব্যৱসায়ীয়ে ৰজনীগন্ধা ফুল তেখেতৰ পৰা ক্ৰয় কৰে বুলি জানিব পৰা গৈছে। এই ধৰণৰ ব্যৱসায়েৰে আগবাঢ়িলে বহু নিবনুৱাই উচিত সময়ত স্বাৱলম্বী হৈ পৰিব। নাওকটাৰ পৰা ৰবীন্দ্ৰ কুমাৰ ডেকাৰ ৰিপৰ্ট, এনিফোকাছ.com।